আজি অভিৰুচি ক্ৰীড়া দিৱস চতিয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটাৰ বিজয়ী জীৱন্ত কিংবদন্তি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত সমগ্ৰ অসমতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। চতিয়াৰ স্থান্তিকৰ উদ্যোগতো 40 বছৰ ধৰি এই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰি অহা হৈছে। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে আজি স্থান্তিকৰ উদ্যোগতো সমূহীয়া চাইকেল চালনা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়াই। ইয়াৰ পিছতে চতিয়াৰ প্ৰাক্তন খেলুৱৈ ঋষভ শইকীয়া, দীপেন বৰুৱা আৰু পূৰ্ব কটকীক অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।